हेलो गुड मॉर्निंग एया स्कूलলৈ ৰেডি হৈছে বেটা আৰু এয়া ওলাইছে আৰু আজিৰ পৰা তো পুৰা মানে আজি কি মানডেৰ পৰা গৈ আছে 7:30 মানতে সো এয়া সকলো ৰেডি হৈ গৈছে সো এয়া 7:30 পৰা মই ব্লগটো ষ্টাৰ্ট কৰিছো চাইছেনে পুৰা 7:34 হৈ আছে তো এতিয়া বেটা লগতে মিস্টাৰ যাব তাক দিবলৈ তাৰপিছত মিস্টাৰ ঘৰত আহি খাই বই তাৰপিছত যাব দোকানলৈ সো আজি ভিডিওটো ষ্টাৰ্ট কৰিছো আহু আপোনালোকৰ সকলোৰে ভাল লাগিব আৰু সম্পূৰ্ণকৈ চাব আৰু যিসকল নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব সো আজি হ'ল বহুতে ব্যস্ত ভৰা দিন আৰু ডেইলি ব্লগ এটা আৰম্ভ কৰিছো তো ঘৰৰ অৱস্থা চাইছেনে একদমেই বেয়া হৈ আছে তো এফালে বেটাক বিদায় কৰি তাৰপিছত মই লাগিম কামত আৰু আজি কাপোৰো ধুবলৈ আছে যিহেতু আজি বৰষুণটো অকণমান কম কৰিছে বৰষুণটো দিলেও মানে বেয়া নিদিলেও মানে বেয়া দিলেও কাম চাম একো কৰিব নোৱাৰি সকলো মানে ঘৰতে থাকিব লাগে আৰু নিদিলেওতো একদম মানে বহুত বেছি গৰম দি দিয়ে সো বহুত প্ৰবলেম হয় তো যি কি নহওক গৰমৰ কাৰণে দিছিলে জলদি স্কুলটো আৰম্ভ হ'বলৈ কিন্তু এতিয়া ঠাণ্ডাই পৰি গ'ল তো উপায় নাই টাইমটো যেতিয়া দিছে সকলো গৈছে তো বেটাকো পঠিয়াবই লাগিব সো পঠিয়ালো ইফালে মই কাপোৰৰ দম চাইছেনে ইমানখিনি কাপোৰ উলিয়ালো আৰু ইফালে পৰ্দা কাৰণ মোৰ এটা ব্ৰত আছে মই শ্বেয়াৰ কৰি থাকিম সকলো আপোনালোকৰ লগতে মোৰ বট সাবিত্ৰী ব্ৰত বুলি কয় আমাৰ যিটো মানে সাবিত্ৰী ব্ৰত বুলি কয় সো এইটো মই কৰিম প্ৰায় 3 দিনীয়া পৰে ব্ৰতটো তো যিটো পূজা কৰিম মই আৰু শ্বেয়াৰটো সকলো আপোনালোকৰ লগত কৰিমেই বাৰু সো ইফালে বেটাৰ কালি মঙ্গলবাৰ আছিলে তো স্কুলৰ এইবোৰ কাপোৰ লগতে আজিতো বুধবাৰ সো বুধবাৰৰ কাৰণে ইয়াক মই এনেকৈ ড্ৰেছ চেঞ্জ কৰি পঠিয়াইছোঁ আৰু যিটো মঙ্গলবাৰে পিন্ধি গৈছিলে সেইখিনি মই এতিয়া ধুই দিম আৰু তাৰ কাৰণে হাফ বনোৱা হৈছে এতিয়া আকৌ নতুনকৈ কাৰণ আগৰবোৰ একদম সৰু হৈ গৈছে কাৰণ আমাৰ বেটা ডাঙৰ হ'বলৈ লৈছে এতিয়া লাহে লাহে ডাঙৰ হৈ আছে সেইকাৰণে তাৰ ড্ৰেছবোৰ সৰু হৈ গৈ আছে তো সেইকাৰণে এবাৰ নতুনকৈ আকৌ বনোৱা হ'ল তাৰ কাৰণে তো এইফালে মই পৰ্দা সকলো খুলি লৈছোঁ আৰু কাপোৰটো ধুই লৈছোঁ আৰু আজি নাজানো মই বৰষুণ কিমান দিব নিদিব কিন্তু ডাৱৰীয়াই আছে ৰ'দটো অকণমানো নাই তথাপিও কাপোৰ নুধুলেই নহয় বুলি সেইকাৰণে সো মই এইফালে চাইছেনে আধা কাপোৰ এইফালে মেলি দিছোঁ আৰু ৰ'দ নাই কাৰণে মানে বৰষুণ নাই কাৰণে অকণমান বাহিৰত মেলি দিছোঁ বাৰু আৰু এইফালে মই বাৰাণ্ডাতে মেলি দিছোঁ বহুতকেইটা কাপোৰ তো এইফালে বেটাৰ স্কুলৰ ড্ৰেছ আৰম্ভ কৰি চেয়াৰৰ কভাৰ চভাৰ সকলো মই ধুই দিছোঁ আৰু ৰেইনকোট চাইছেনে একদম পুৰা দম বান্ধি ৰেইনকোট আছে তো এইবোৰ কৰি তাৰপিছত ঘৰ চৰ মুচি মেলি বাহিৰতো বহুত বেছি কাম আছিলে সকলো কামটো আপোনালোকৰ ওচৰত ধৰি মানে দেখাব নোৱাৰি সো সেইকাৰণে সকলো কাম মানে দেখাব নোৱাৰোঁ আৰু এতিয়া প্ৰায় 11টাই বাজিবলৈ হৈছে তো মই এইফালে গা পা ধুই পূজা দিলোঁ সকলো দি পিনে এতিয়া যাম খানা বনাবলৈ আৰু আজিও চিম্পল ৰেচিপি আছে তেনেকৈ একো নাই আৰু যিটো মই বনাম সেইটো কিন্তু বিশেষকৈ মই নবনাওঁ কিন্তু আজি জানো কেলে মই বনাই লৈছোঁ ইমানকেইটা ভাতকেৰেলা লৈ আহিছে সেইকাৰণে মই ভাতকেৰেলা বনালোঁ আৰু এইফালে আনিছে একচুৱেলি আনিছে নহয় এইটো আমাৰ ঘৰৰে হয় যিটো কলডিল আমাৰ নিজৰ ঘৰৰে কলডিল হয় সো দেউতাই মানে সেইদিনা পাৰিছিলে সো থ'লে খাবলৈ নহ'ল তো সেইকাৰণে আজি মই এইটো বনালোঁ এয়া আলু দি পিনে বনাইছিলোঁ এইটো আৰু এইফালে হ'ল তিতাকেৰেলা ভাজি আৰু লগতে ইয়াত বনাইছোঁ মই আৰু ৰেচিপি শ্বেয়াৰ নকৰিলোঁ বাৰু কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব ৰেচিপি শ্বেয়াৰ কিনো কৰোঁ চিম্পলকৈ তৰকাৰী কিবা এটা বনাইছোঁ তো তাৰপিছত মই আপোনালোকক আজি এটা বস্তু ক'ম মানে সকলোৰে লগত হয় চাগে এয়া গাখীৰৰ কথা কৈছোঁ গাখীৰটো মানে যেতিয়া মই এনেকৈ চাই থাকোঁ নহয় তেতিয়া এবাৰ মই এনেকৈ ভিডিঅ' কৰি থাকোঁতে গাখীৰ একদম পৰি গৈছিলে মই ইমান মানে দৌৰি আহি পিনে মই মানে গেছটো অফ কৰিছিলোঁ সো এইফালে মোৰ সকলো ৰেডি হ'ল তো এনেকৈ কি হয় গাখীৰটো যে এনেকৈ যেতিয়া চাই থাকোঁ নহয় তেতিয়া নপৰে কিন্তু যেতিয়া মই অকণমান দেৰি চকুটো ইফালৰ পৰা সিফাল হয় পটককৈ মানে ওলাই পৰি যায় মোৰ লগতে হয় নে সকলোৰ লগতে হয় আপোনালোকে ক'বচোন মোৰ লগত কিন্তু প্ৰায় এনেকুৱা হয় সো সেইকাৰণে মই গাখীৰটো বহালে ওচৰৰ পৰা আঁতৰি নাযাওঁৱেই সো যি কি নহওক এইখিনি মোৰ এতিয়া কমপ্লিট হৈ গৈছে লগতে মই সকলো চাফ কৰি পিনে কিচেনৰ পৰা ওলাই গৈছোঁ এতিয়াৰ পৰা 1:30 বাজিছে ওলাইছোঁ দেখা হ'ব নেক্সট ভিডিঅ'ত বাই